মই এতিয়া নতুন আচাৰ এবিধ বনাবলৈ লৈছোঁ, জনা নাই বনাবলৈ। এবাৰ এজন মানুহে দি পঠিয়াইছিলে, ইমানেই ভাল লাগিছিলে খাবলৈ মানে। এই গাজৰ, বিন এনেকৈ ধেৰ কিবা কুন্দুলি চুন্দুলি এনেকৈ কিবা কিবি দি বনাইছিলে। মই জনা নাই বনাবলৈ। আপোনালোকে জানে যে মোক শিকাই দিবচোন কেনেকৈ বনাইনো এই আচাৰবিধ। ইয়াৰ জলকীয়া আচাৰ বনাইছিলোঁ, তাৰ আছে ইয়াৰ লগতে বনাই চাওঁ, হয় নহয় নাজানো, কিন্তু পাছতেই গম পাম খাবলৈ কেনেকুৱা লাগে। এতিয়া বনাই চাওঁচোন। ইয়াতে এইখিনি ঢালি দিছোঁ। মোৰ ইমান ভিডিঅ' বনোৱাৰ অভ্যাসো নাই বাৰু। এয়া আজি প্ৰথম বনাইছোঁ। এনেকৈ বনালে হ'বনে? আপোনালোকে কমেণ্ট কৰিবচোন, হৈছেনে নাই। নেজানিলে শিকাই দিব।